নমস্কাৰ, আজি এটা মই নতুন ভিডিঅ' কৰিম। ভিডিঅ'টোৰ নাম হ'ল মাছ বচা। এয়া চাওক, ইমান ধুনীয়া ধুনীয়া মাছ এইবোৰ কি মাছ ন এইবোৰ? এইটো চেলকনা মাছ, চেলকনা। এইবোৰ চেলকনা মাছ। ধুনীয়া লাগিছে নে? বৰিয়লা এইবিলাক চেনকলা বৰিয়লা মস্তি মাছ। মস্তি মাছ এইটো দেখিছা? এইটো বৰিয়লা মাছ। বৰিয়লা মাছ দেখিছে? বৰিয়লা মাছ। এইটো চেলকনা মাছ। ৰ'বা দেই, তোমাক দেখুৱাই আছো মাছ। চাবা দেই। ৰ'বা, এইটো দেখিছা? মিছা মাছ। কোন মিছা এইটো মিছা মাছ। অকণমান এইটো তোমালৈ দিছো, এইটো মিছা মাছ। মই মিছা মাছ খাই তোমাৰ ভাল টেমাত উঠিছে নে নাই মিছা মাছটো? উঠিছে। এইটো এটা মিছা মাছ। এইটো অকণমান মিছা মাছ খাই মই ভালেই পাওঁ। তুমি চাই থাকা এতিয়া। এইটো কি মাছ দেখিছা? এইটো মোৱা মাছ। মোৱা মাছ? মোৱা মাছ। ৰ'বা, এইটো পেটু উলিয়াই দিছো। পেটু খাব লাগিব দেই। পেটু চোৱা। দেখিছা নে? এইটো পেটু, এইটো মোৱা মাছ। এইটো মোৱা মাছ। ধুনীয়া মোৱা মাছ দেখিছা? ধুনীয়া মোৱা মাছ। পেটুবিলাক উলিয়াই দিছো। পেটু খাব লাগিব দেই। এইটো বৰিয়লা মাছ। এইটো বৰিয়লা মাছ। চব বৰিয়লা মাছ। চব বৰিয়লা মাছ। বেছিভাগ মানে বৰিয়লা মাছ। পেটু কেইটা খাম গম পোৱা দেখোন। কেনেকে খায়? এইটো পেটু এখন কলপাতত দি পেলাই আমি জুইত দি দিম। দিয়াৰ পিছত আমি খাম। আজি এইটো মাছৰ কি হ'ব নাই? টেঙা দি বনাব লাগিব। টেঙা জোল বনাব লাগিব মাছৰ। কেনেকে বনাম? জানো কেনেকে বনাই। বিলাহী দিম। বিলাহী দিবা? বিলাহীৰ লগত মধুসোলেং বুলি যি পাত এটা আছে যে, পাতটো দি দিম। দি টেঙা জোল বনিব দেই। আচ্ছা, মাছ এইটো কি মাছ আহিলে আকৌ? এইটো বেলেগ ধৰণৰ মাছ। এইটো কি মাছ জানো পাই? এইটো গোটা মানে কি হয়? এইটো কি মাছ জানো? চিনি নাপাওঁ নহয়। এইটো ময়ো চিনি নাপাওঁ। এইটো কি মাছ? এইটো দনিকণা মাছ। এইটো দনিকণা মাছ। এই মাছটো কিন্তু মজা লাগে দেই দেখি ন? মাছৰ পৰা দেখিও মজা লাগে। এইটো চোৱা, কি ধুনীয়া এইটো মাছটো। বৰ ধুনীয়া মাছ পায়। আজি আৰু এটা নতুন মাছ এটা আহিছিলে। এইটো মিছা মাছ পাই গ'লো। ইমান ডাঙৰ মাছ নে? মিছা মাছ। ইমান ডাঙৰ মিছা মাছ? মিছা মাছ। পাপা, আজিকালি মাছটো নাইকিয়া হ'ল নে? চাৰ্ডিন দিয়া মাছ। চাৰ্ডিনটো এইটো ইয়াত নহয়, সাগৰত পোৱা মাছ চাৰ্ডিন। এইটো টেমা আনিব লাগিব। টেমাত এইটো চোৱা মিছা মাছ। টেমাত আনিব লাগিব চাৰ্ডিনটো। চাৰ্ডিন, টুনা এইবিলাক এইবোৰ সাগৰত পায়। চিত পায়, চিত। আনিব লাগিব। টেমাত পায়, টেমাতে খাব লাগিব। আমি কৈছো, আমি এজন ককাজন যে আছে, ককাজনে আমাৰ এইবাৰ হেৰি মাছ আনিম বুলি কৈছে আকৌ। কি বুলি কয়? এইটো কি বুলি কয়? পাহৰিছো দেই, ৰ'বা দেই। শাৰ্ক ড্ৰাই শাৰ্ক আনিম বুলি কৈছে। নেক্সট উইকত আনিব বোলে আমালৈ ড্ৰাই শাৰ্ক। সেইটো খোৱা নাই আজিলৈকে। এইটো খাই চাব লাগিব। এতিয়া দেখিলা মাছখিনি? তুমি ধুনীয়াকে দেখুৱাই দিয়া আকৌ। মাছখিনি দেখুওৱা। এইখিনি পেটু হয়। আৰু এইবোৰ মাছ দেখিছা? মাছখিনি ধুনীয়াকে দেখুৱাই দিয়া। দেখিছানে? পাপা ওলাইছেনে? ওলাইছে। পাপা এইটো পুখুৰীত পোৱা মাছ নে? এইবোৰ ব্ৰহ্মপুত্ৰ নদীত পাইছে আকৌ। দাদাহঁতে ব্ৰহ্মপুত্ৰ নদীৰ পৰা ধৰি আনিছে আকৌ। এইবিলাক এতিয়া ধুব লাগিব। ধুমধাম ধুব লাগিব। খুব ধুব লাগিব। লেতেৰা আছে যে, ধুব লাগিব। ধোৱাৰ পিছত এইবিলাক টেঙা দি মই এতিয়া ধুম। এইখিনি চোৱা। এয়া এতিয়া পানী দি দিলো। পানী দি পুৰা ধুব লাগিব। মাছ আকৌ কথা গম পাইছা নাই? মাছ আকৌ যিমানে ধুব সিমানে সোৱাদ হ'ব বোলে। কিয় কাৰণে গম পোৱা? মানে লেতেৰাবিলাক যে গৈ থাকিব, লেতেৰাবিলাক যিমানে যাব সিমানে ভাল আৰু। এতিয়া মই মাছ ধুই দিম। মায়ে বনাব। তাৰপিছত টেঙা জোল খাব লাগিব। বাচনটো সৰু হৈছে অকণমান, হয় নাই বাৰু? মাছটো বহুত হ'ল নহয়। মাছটো বহুত হ'ল। মাছ বহুত হ'ল। ৰ'বা,
মাছটো ধুনীয়াকৈ ধুলে ফটো এটা মাৰিব দেই বাহিৰত ধুনীয়া ভিডিঅ' দেখাব মাছখিনি ধুনীয়াকৈ মজা মাছ খোৱা মজা মাছ এয়া মাছটো বাহিৰলৈ ওলাই গৈ আছে বাহিৰলৈ নহয় মই ধুব লৈছোঁ আকৌ ধুইহে আছে আকৌ এইবোৰ যে বাহিৰলৈ ওলাইছে চব উঠাই দিম মই ধুইছোঁ মাছ বেছিকৈ ধুব লাগে পূৰা ধুব লাগে এই লেতেৰা পেতেৰাবিলাক ওলাই যাব আকৌ মানে পাপা হাতটো ভৰাইছে সেইকাৰণে মাছটো ওলাই গৈছে সেইটো কথা এইবোৰ মাছ এতিয়া হ'ল আৰু ধোৱা মই এতিয়া মাছটো হেৰি হ'ল এইটো এই মাছটো কিন্তু মজা লাগে দেই দেখি ন ভাল লাগে পাই কি মাছ জানো এইটো মই গম নাপাওঁ নহয় ডাঙৰ মাছেই দিছা নে কি মাছটো নহয় ইলিচ মাছ নহয় এনেকুৱা ইলিচ মাছ এনেকুৱা নহয় ইলিচ মাছটো কাঁইট ব্ৰহ্ম কাঁইট ইয়াৰ আৰু কচ মাছ আছে নে এই কচ মাছ নাই এইবোৰ চব লোকেল মাছ বুলি কয় চব ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মাছ ব্ৰহ্মপুত্ৰ ৰিভাৰ আমি যে গৈছিলোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পৰা ধৰি অনা মাছ চব নাম যে দেখিছিলোঁ য়েছ মই এতিয়া মাছখিনি ধুনীয়াকৈ ঠিক আছে এতিয়া কেৰাহী এই থালিত লৈ লৈছোঁ এইবিলাক অলপ আকৌ পানীটো যাবলৈ দিব লাগিব মাছত পানীত দিম এতিয়া পানীবোৰ এই শুকাবলৈ দিম তাৰপিছত আৰু মাছৰ অলপ টেঙা জোল অলপ আকৌ ফ্ৰাই সৰু সৰুকেইটা ফ্ৰাই তুমি খাব পাৰিবা অকণকেইটা ফ্ৰাই কৰি দিম তুমি খাব পাৰিবা মিছা মাছকেইটা খাব পাৰিবা সৰু সৰু মাইনা মাছকেইটা খাব পাৰিবা এইবোৰ মাইনা মাছ আছে দেখিছা এইবোৰ মাইনা মাছ এইটো খাব পাৰিবা আৰু এটা পৰিয়ে গৈছে দেই হাতটো দিলোঁ ৰ'বা বাহিৰত তুমি এতিয়া মাছখিনি মই অলপ পানীটো যাব দিছোঁ দেখিছা গৈছে পানী মাছখিনি পানী যাব দিছোঁ এতিয়া তুমি ধুনীয়াকৈ মাছৰ এটা ফটো দেখাব পাৰা এইখিনি থৈ দিছোঁ ধুনীয়াকৈ ফটো এটা দেখাব পাৰা মানুহ ভিডিঅ'টো দেখুৱাচোন দিয়া তই কেনেকৈ দিছোঁ মানে পথালি কৰি দিছোঁ এই চব মাইনা মাছবোৰ ক'ত গ'ল মাইনা মাছটো এটা মাছ মাইনা মাছ এই যে এইকেইটা মাইনা মাছ অকণকেইটা মাইনা মাছ বুলি কৈছে এই তুমি খাব পাৰিবা কাঁইট নাই ভাজি দিলে পূৰা ফ্ৰাই হৈ যাব না মস্তিকে তেতিয়া খাব পাৰিবা এতিয়া আকৌ পেটুটো আছে নে পেটুলৈ গৈ আছো এইবোৰ পেটু এইটো কেনেকৈ খাব লাগিব নাই এইটো কেইটামান ভাত বা পিঠাগুড়ি বা কিবা কিবি দি ফ্ৰাই কৰিব লাগিব মজা লাগে খাই অকণমান তিতা তিতা লাগে খুব ধুনীয়া লাগে খাই ভাল লাগে এইবোৰ খাব লাগে এইবিলাক লোকেল বস্তু এইবোৰ খাব লাগে ৰৌ মাছ বাহিৰৰ পৰা আহে যে ডাঙৰ ডাঙৰ যে বৰফত দিয়া ৰৌ মাছবোৰ খাব নালাগে সেইবিলাক মাছ বহুত দিন পুৰণা হৈ যায় এইবোৰ হৈছে নতুন নতুন ফ্ৰেছ মাছ হাত ধোৱা ভিডিঅ' কৰিছা নেকি বা কটাৰীখনো ধুই লওঁ নহ'লে যদি কোনোবা এটা মাছ থাকিব নাই কটাৰীটো বৰ চোকা এয়া আজিলে হৈ যাব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টিপি দিব বেল আইকন টিপি দিব ধন্যবাদ